বোলো ভালনে সকলোৰে ভাবিছে চাগে এজনী আকৌ আজি সাজি কাচি ক'ত ওলালে এয়া মই ওলাই দিলোঁ ঘৰৰ পৰা আৰু পাই গ'লোহি মই মোৰ গন্তব্যস্থান সকলোৱে দেখি চাগে অনুমান কৰিব পাৰিছেই মই ক'ত আহিছোঁ হয় আপোনালোকে ঠিকে ভাবিছে মই আহিছোঁ ৯৪ সংখ্যক শংকৰ সংঘ অধিৱেশনলৈ এইখন হৈছে আমাৰ অধিৱেশনৰ মেইন গেটখন ব'লকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ বাপ্পা ঐ কি মানুহৰ ভিৰে এইবিলাক দেখিছেনে বাৰু এইবিলাক বাঁহৰ মোহাৰে প্ৰস্তুত কৰিছে কিবা মাছৰ আকৃতিৰ জন্তু মই সঠিককৈ ধৰিব নোৱাৰিলোঁ বাৰু বাদ দিয়ক এইটো দেখিছেনে চক্ৰবেহু অধিৱেশন চাবলৈ যোৱা কোনে কোনে ইয়াত প্ৰৱেশ কৰিলে বাৰু আৰু যদি প্ৰৱেশ কৰিছে ওলাব পাৰিলেনে বাৰু মই কিন্তু নোৱাৰিলোঁ দেই ওলাই গুচি আহিলোঁ বাদ দিয়ক এইবিলাক ব'লক এতিয়া এটা বিশেষ বস্তু বিচাৰি যাওঁ দোকানলৈ আমি আহিছিলোঁ পিছে বাদ্যযন্ত্ৰ দোকানলৈ এটা বিশেষ বস্তু মানে ম'হৰ শিঙৰ পেঁপা বিচাৰি পিছে সজাই থোৱা ঢোলকেইটা দেখি আমাৰ ডেকা আকৌ ৰ'বই নোৱাৰিলে অসমীয়াৰ তেজ আছে জেগাত এচা বোলো ভালনে সকলোৰে ভাবিছে চাগে এজনী আকৌ আজি সাজি কাচি ক'ত ওলালে এয়া মই ওলাই দিলোঁ ঘৰৰ পৰা আৰু পাই গ'লোহি মই মোৰ গন্তব্যস্থান সকলোৱে দেখি চাগে অনুমান কৰিব পাৰিছেই মই ক'ত আহিছোঁ হয় আপোনালোকে ঠিকে ভাবিছে মই আহিছোঁ ৯৪ সংখ্যক শংকৰ সংঘ অধিৱেশনলৈ এইখন হৈছে আমাৰ অধিৱেশনৰ মেইন গেটখন ব'লকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ বাপ্পা ঐ কি মানুহৰ ভিৰে এইবিলাক দেখিছেনে বাৰু এইবিলাক বাঁহৰ মোহাৰে প্ৰস্তুত কৰিছে কিবা মাছৰ আকৃতিৰ জন্তু মই সঠিককৈ ধৰিব নোৱাৰিলোঁ বাৰু বাদ দিয়ক এইটো দেখিছেনে চক্ৰবেহু অধিৱেশন চাবলৈ যোৱা কোনে কোনে ইয়াত প্ৰৱেশ কৰিলে বাৰু আৰু যদি প্ৰৱেশ কৰিছে ওলাব পাৰিলেনে বাৰু মই কিন্তু নোৱাৰিলোঁ দেই ওলাই গুচি আহিলোঁ বাদ দিয়ক এইবিলাক ব'লক এতিয়া এটা বিশেষ বস্তু বিচাৰি যাওঁ দোকানলৈ আমি আহিছিলোঁ পিছে বাদ্যযন্ত্ৰ দোকানলৈ এটা বিশেষ বস্তু মানে ম'হৰ শিঙৰ পেঁপা বিচাৰি পিছে সজাই থোৱা ঢোলকেইটা দেখি আমাৰ ডেকা আকৌ ৰ'বই নোৱাৰিলে অসমীয়াৰ তেজ আছে জেগাত এচা